মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। পলমকৈ হ'লেও মই তোমালোকক ঈদৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ তোমালোকৰ ঈদ উৎসৱ অতি সুন্দৰকৈ পাৰ হৈ গ'ল। আজি মই তোমালোকক চিঠি গল্পটি পঢ়াম বুলি ভাবিছোঁ। অৱশ্যে গল্পটি মই বুজাই নিদিওঁ, গল্পটি মই কেৱল পাঠহে কৰিম। বহুতেই পাঠ শুনি ভাল পায় আৰু আমিও আগতে ভাল পাইছিলোঁ, সেইকাৰণে মই ভাবিছিলোঁ পঠনটো এটা অতি গুৰুত্বপূৰ্ণ কথা। গতিকে মই গল্পকাৰৰ পৰিচয় বা চুটি গল্পৰ বৈশিষ্ট্য, লক্ষণ ইত্যাদিলৈ যোৱাৰ আগতে গল্পটি মই তোমালোকক এবাৰ পাঠ কৰি দিবলৈ বিচাৰিছোঁ। তোমালোকৰ পাঠত মাথো এটাই গল্প আছে, গল্পটোৰ নাম হৈছে চিঠি আৰু গল্পকাৰ হৈছে শিলভদ্ৰ। দুয়োৰে বয়স হৈছে, অৱসৰ লোৱাৰ কেইবাবছৰো হ'ল। দুয়ো চহৰৰ ভিন্ন প্ৰান্তত থাকে। চহৰত আলহী আহুকাল নোহোৱাকৈ বাস কৰিবলৈ হ'লে আনুষংগিক যিবোৰ সা সুবিধা লাগে, দুজনৰ এজনৰ সেইবোৰ নাই। গাড়ী নাই, ফোন নাই, যোগসূত্ৰ ৰাখিবলৈ বিচাৰিলেও উপায় নাই। চিটি বাছত যিহে ভিৰ, উঠিবলৈ ভয় লাগে। যোগসূত্ৰ ৰাখে কেনেকৈ? ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা ইমান ঘনিষ্ঠ বন্ধু, কিন্তু পৰস্পৰৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই। চিঠি লিখিও যে যোগাযোগ ৰাখিব পাৰি, এই চিন্তা মনলৈ অহাই নাই। আশ্চৰ্য কাণ্ড। হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্তলৈ এখন চিঠি লিখিলে। তুমি বুলি লিখা আৰম্ভ কৰিছিল, কিন্তু তুমি কাটি তই বুলিয়েই লিখিলে। তৃতীয় শ্ৰেণীৰ পৰা একেলগে পঢ়া, চিৰকাল তই বুলি সম্বোধন কৰি আহিছে, এতিয়া হঠাতে আৰু তুমি কিয়? প্ৰশান্ত শৰ্মালৈ লিখা ভূদেৱ চৌধুৰীৰ এইখনেই প্ৰথম আৰু শেষ চিঠি। 2. চিঠি এখনেই চিঠিৰ মূল্য। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰৰ পিছতো এতিয়াও বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে। প্ৰতিখন চিঠিৰ প্ৰতিটো বাক্য যে অতি গুৰুত্বপূৰ্ণ তেনেকুৱাও নহয়। অতি সাধাৰণ গতানুগতিক চিঠি। পৰিচিত অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথক চিঠি দিছিল। এষাৰি কিবা উত্তৰ পালে সেয়ে অমূল্য সম্পদ, পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি। চিঠি এখনত কি লিখা থাকে তাতোকৈ চিঠিখনৰ মূল্য বহুত বেছি। প্ৰিয়জনৰ পৰা চিঠি এখন পোৱাৰ আনন্দই বেলেগ। ভূদেৱ চৌধুৰী আজিকালি নিজেও চিঠিৰ কাৰণে ৰৈ থাকে। তেওঁলোকৰ ফালে পিয়নজন 1মান বজাত আহে। তেওঁ ঘড়ী চাই থাকে। 1 বাজিবৰ হ'লে তেওঁ বাহিৰত কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে। অৱশ্যে তেওঁ হাতত এখন কিতাপ বা আলোচনী লয়। আচলতে তেওঁ পিয়নজনৰ কাৰণে ৰৈ থকা নাই। কিবা চিঠি পত্ৰ আহিলে তেওঁতো দি যাবই। ৰখি থাকিব লাগিছে কিয়? ৰখি থকাটো যেন লাজৰ কথা। কেতিয়াবা কিবা কাৰণে পিয়নজন অহা সময়ত ঘৰত নাথাকিলে ঘৰলৈ আহি তেওঁ প্ৰথমেই প্ৰশ্ন কৰে, চিঠি পত্ৰ কিবা আহিছে নেকি? তেওঁৰ পৰিবাৰে যুক্তিপূৰ্ণ কথাই কয়। ক'ৰ পৰা চিঠি আহিব? কোনে চিঠি দিব? সংগত প্ৰশ্ন। কোনে তেওঁক চিঠি দিব আৰু কিয় দিব? এইটো তেওঁৰ পৰিবাৰৰ উদাসীনতা নে অভিমান? চৌধুৰীৰ প্ৰতি অনুকম্পাওতো হ'ব পাৰে। কঙালৰ দৰে কিয় তেওঁৰ এই মানসিক অৱস্থা? সঁচা কথা, কোনে তেওঁলৈ চিঠি লিখিব? তেওঁৰ ল'ৰাজন তেওঁৰ লগতে থাকে। ছোৱালীজনীৰ বিয়াও এই চহৰতে হৈছে। তেনেহ'লে লিখে কোনে? কাৰ কি প্ৰয়োজন? চিঠিৰ কাৰণেই চিঠিৰ মূল্য। চিঠি এখনে তাত যি লিখা থাকে তাতোকৈ বহু কিবা কিবি কঢ়িয়াই আনে। মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল। এই সামান্য কেইটামান শব্দই মনত কিমান আলোড়ন সৃষ্টি কৰিব পাৰে, কিমান বিভিন্ন অনুভূতিৰ উত্তাল তৰংগ সৃষ্টি কৰিবও পাৰে। বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে চৌধুৰী কিছুদিন অকলে বাগানত আছিল। তেওঁ তেওঁৰ পৰিবাৰক কিছুদিনৰ কাৰণে গাঁৱৰ ঘৰত থৈছিল। তেতিয়া পৰিবাৰৰ চিঠিৰ কাৰণে কি ব্যাকুল প্ৰতীক্ষা। টিংখঙৰ পৰা বাগানৰ ডাক আনিছিল ফাগু নামৰ বনুৱাজনে। ডাক লৈ আহোঁতে তাৰ 3মান বাজে। যিবোৰ দিনত পৰিবাৰৰ চিঠি আহিব পাৰে সেইকেইদিন 2 বজাৰ পিছত তেওঁ ধৈৰ্য ধৰি ৰখি থাকিব নোৱাৰে। চাইকেলখন লৈ তেওঁ ওলাই যায়। টিংখঙলৈ দূৰত্ব কমেও 4 মাইল। কেতিয়াবা তেওঁ বাটতে ফাগুক লগ পায়, কেতিয়াবা ডাকঘৰত। মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল। অতি সাধাৰণ কথা, অথচ নিৰ্দিষ্ট দিনত চিঠিখন নাহিলে গভীৰ শূন্যতাই তেওঁক হেঁচা মাৰি ধৰিছিল। গোটেই পৰিৱেশ ধূসৰ বিবৰ্ণ। এতিয়া বাৰু কাৰ চিঠি? কি চিঠি? চিঠি এখনৰ কাৰণে কিয় এই আকুল প্ৰতীক্ষা? কোন এখন চিঠিয়েনো কি গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিব পাৰে?
তেনেহ'লে কিহৰ প্ৰত্যাশা? হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে। অকস্মাতে তেওঁৰ পৰা চিঠি এখন পাই প্ৰশান্তৰ মনৰ ভাৱ কেনেকুৱা হ'ব? আনন্দ নে বিস্ময়? চৌধুৰীৰ প্ৰতি অকৃত্ৰিম শুভেচ্ছা থকা মানুহ প্ৰায় নোহোৱা হৈছে। প্ৰশান্ত বোধহয় শেষ প্ৰতিনিধি। চৌধুৰীয়ে কৌতুক বোধ কৰিলে। ইমান দিনে প্ৰশান্তই চিঠিখন পাইছে নিশ্চয়। সদায় দৃশ্যটো লুটিয়াই চাইছে, অনুমান কৰাৰ চেষ্টা কৰিছে, কোনেনো লিখিছে এইখন চিঠি। প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে খবৰটো দিলে, বৰদেউতা ঢুকাল। কেতিয়া, ক'ত, কি হৈছিল? যোৱাকালি ৰাতি হঠাতে মুখেৰে তেজ ওলাবলৈ ধৰিলে। ৰাতিতেই হস্পিটেললৈ অনা হ'ল, তেজ বন্ধ কৰিব নোৱাৰিলে। কেতিয়া গ'ল? 1 মান বজাত। বাৰু গৈছোঁ। নাই, হাস্পতালত নাপাব, ইমান পৰে ঘৰলৈ লৈ গ'লেই বোধহয়। এতিয়া গৈ কি লাভ? চৌধুৰী আকৌ বিচনাখনত বাগৰ দিলে। ৰ'ব নোৱাৰিলে, স্বয়ংক্ৰিয়ভাৱে উঠি কাপোৰ কানি পিন্ধিবলৈ ল'লে। তেওঁৰ পৰিবাৰে সুধিলে, কি কৰা? না, এবাৰ আহোঁগৈ। কিহেৰে যাবা? 3 বাজি গ'ল, এতিয়া বাছত অসম্ভৱ ভিৰ নহ'ব? লাগিলে অটো এখনকে লৈ যাম। চৌধুৰীক দেখি প্ৰশান্ত শৰ্মাৰ ল'ৰাজন আগবাঢ়ি আহিল। দেউতাই আপোনাৰ চিঠিখন পাইছে, ইমান যে ভাল পাইছিল, কি আৰু ক'ম। আমাৰ ঘৰলৈ যিয়ে আহিছিল তাকেই চিঠিখন দেখুৱাইছে। এইকেইদিন কেৱল আপোনাৰ এই কথা, একেলগে কি কৰিছিল, ক'ত গৈছিল, সেইবোৰকে কৈ আছিল। ভূদেৱ চৌধুৰী মনে মনে ৰ'ল। কিনো ক'ব? আপোনাৰ চিঠিৰ উত্তৰ দিব বুলি মোৰ হতুৱাই লেফাফাও আনি থৈছিল। হঠাতে এনেকুৱা হ'ল। প্ৰশান্তৰ ছোৱালীবোৰেও সেই একেটা কথাই ক'লে। আপোনাৰ চিঠিখন পাই দেউতাই ইমান ভাল পাইছিল, আপোনাৰ কথাই কৈ আছিল। প্ৰথম চোৱাত আপুনি যে কিমান কষ্ট কৰিছিল তাকো কৈছে। প্ৰশান্ত শৰ্মাৰ পৰিবাৰ শোকত অভিভূত হৈ আকুলভাৱে কান্দি আছিল। চৌধুৰীক দেখি তেওঁ তাকেই ক'লে, আপোনাৰ চিঠিখন পাইছিল, বৰ ভাল পাইছিল। ভূদেৱ চৌধুৰীয়ে ৰুমালখনেৰে তেওঁৰ চকু দুটা মচি ল'লে। চিঠিখন লিখাটো আছিল তেওঁৰ অলস মুহূৰ্তৰ এক অপৰিকল্পিত ভংগী। প্ৰশান্তৰ কাৰণে চিঠিখন ইমান মূল্যৱান আছিল বুলি তেওঁ ধাৰণাই কৰিব পৰা নাছিল। ছাত্ৰ ছাত্ৰীসকল, গল্পটো ইমানতে শেষ হৈছে। আশা কৰোঁ গল্পটোৰ পঠন বা পাঠ শুনি তোমালোকে নিশ্চয় ভাল পাবা। পিছৰ ভিডিঅ'টোত মই চুটি গল্প সম্পৰ্কে আৰু কিছু কথা আলোচনা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।